আছোঁ ধানঘৰৰ পৰা সেৱা কৰি বছৰেকৰ বিহুত দূৰ দূৰণিত থকা সকলোৱে আহি থানত সেৱা কৰিহি আমিও গ'লোঁ। হেল্ল' গাইছ, ধানঘৰৰ পৰা আহি এতিয়া ঘৰ পাই গ'লোহি। ঘৰত এতিয়া কোনো নাই তলা মই পিছফালৰ পৰাই সোমাব লাগিব। যাওঁতে মা আৰু মই লগতে গৈছিলোঁ আৰু বায়ে গৈছিলে। আহোঁতে এইফালে আহিলোঁ বাহঁতৰ লগত, এইডোখৰ অকলে আৰু সেইডোখৰলৈকে তাহাঁতৰ লগতে আহিলোঁ। এতিয়া ঘৰ পাইছোঁহি, সোমাই লওঁ। আৰু সকলো দেউৰী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ মোৰ তৰফৰ পৰা। সোমাওঁ বুলি ভাবিলোঁ তলা মৰা, আৰু এতিয়া আমাৰ এইজন আহি আছে। চলো তলা খুলতে হে লৈ গ'লি নেকি দে? চিক্ৰেট জেগাত ভৰাই থাকে।